তই ক'ত আছ? সোনকালে আকৌ সিহঁতৰ ঘৰলৈ যাব লাগে নহয়। আজি 3 দিন হ'বই হ'ল আৰু গধূলিকৈ আমাৰ ল'ৰাকেইটাও থাকিবলৈ যাব পায়, সেইকাৰণে জল্দি সোনকালে তই। এইটো ইমান দেৰি কৰি আছে, মই এই চোপাখনতে অকণমান দেৰি শুইয়ে লওঁ। তই শুলিয়ে নি? তই আহি পালিহি নি? অকণমান শুই দিছিলোঁ। দেৰি হৈ গ'ল আকৌ অকণমান। ৰ উঠিছোঁ ৰ। বই এতিয়া নৰখোঁ, বহুত দেৰি হৈ যাব নহ'লে, আমাৰ সিহঁতেও যাব নহয় সিহঁতৰ ঘৰ ৰখিবলৈ। বই। বন্ধু, ৰাস্তাটোত কিন্তু বৰ ধুনীয়াকৈ গছ গছনিখিনি লগাই দিলে দেই। লগালে তই কি বহুত দিন এইফালে অহাই নাই নি? বহুত দিন নাই অহা বুজিছ, সেই তাহানি দিনতে অহা। গা চাবোৰ বেয়া হোৱাৰ পৰা ঘৰৰ পৰা ওলাই আহিবলৈ মন নোযোৱা হ'লো। হয় কি কৰিবি, উপায় নাই আৰু বেমাৰ আজাৰৰ পৰা। বই এতিয়া আমি গৈ থাকোঁ লাহে লাহে, বহুত দেৰি হ'ব হ'ল। জল্দি আহ। বই পাইছোহি আৰু সিহঁতৰ ঘৰ। পাই বৰ ধুনীয়া বনালে দেই সিহঁতৰ ঘৰটো। পুতুকণহঁতৰ ঘৰততো মোক থাকিবলৈ মাতিছিলে বাৰু। সিহঁতৰ বাপেক ঢুকোৱাৰ পিছতো মই এদিনো যোৱাই নাই। দেউতা আজি খবৰ ল'বলৈ গৈছে, কিন্তু ইমান দেৰিলৈকে পোৱাহি নাই, দেৰিয়ে হৈছে দেখোন। তই পালিহি? পালোহি বই আকৌ যাওঁ, বহুত দেৰি হৈছে নহয়। পুতুকণৰ ঘৰত কেনেবাকৈ ভূত চুত ওলাই নি আকৌ? তই ভূতৰ কথা চিন্তাই নকৰিবি, সৰিয়হ আৰু মই ৰচুন লৈ লৈছো। কিন্তু মই এতিয়ালৈকে ভূতৰ কথা চিন্তা কৰা নাই বাৰু। ভেবেলা, তই কেতিয়া আহিলি? বৰ্তা, বেছি দেৰি নাই হোৱা মই অহা। দেউতা, এতিয়া আমি বেছি দেৰি ৰখি নাথাকো, বহুত দেৰি হ'ল নহয়। পুতুকণহঁতৰ ঘৰত থাকিবলৈ যাওঁ আকৌ। যা ভালকে থাকিবি দেই, কেনেবাকৈ কিবা কিবি ওলাবও পাৰে, ৰাতি বিয়লি কথা নহয়। ঠিক আছে দেউতা, আমি যাওঁ দেই এতিয়া। খগেন, মই কিন্তু গৈছোঁ হয়, মই কিন্তু মাজত সোম আকৌ দেই, মই কিনাই চিনাই শুবলৈ নাই আকৌ, মোৰ বৰ ভয় লাগে। মই কিনাত হ'ম বা, তই মাজতে শুবি। মই একো ভয় কৰিব নাই, মই সৰিয়হ আৰু ৰচুন লৈ আহিছোতো। বুঢ়া আকৌ পাই আহিলি তই। কলে নোযাবি হয়, এই বুঢ়া বয়সতে ঘৰতে সোমাই আমনি লাগিছে, সেইকাৰণে অকণমান ওলাই গৈছো। বাৰু তহঁতি পিছে ক'লৈ যাওঁ? আমি এই পুতুকণহঁতৰ ঘৰত থাকিবলৈ যাওঁ। বাপেক ঢুকুৱা আজি 3 দিনে হ'বই হ'ল, থাকিবলৈ এদিনো যোৱাই নাই, থাকিবলৈ যাওঁ সিহঁতৰ ঘৰত। তহঁতে তেনে আজি গলি বুলিয়ে ধৰ। ভয় কৰিবলগীয়া কি আছে, মই অকলে নাথাকো ন, ইহঁতে কিয় থাকিম? ভয় কৰিবলগীয়া কি আছে? যেতিয়া পুতুকণৰ বাপেক গজেনে ৰাতি কান্দিব, তেতিয়া গম পাবি তহঁতি। কান্দিলৰ কান্দত যা বুঢ়া, তোৰ কথা শুনিবলৈ নাই, গুচ, আমি যাওঁ, দেৰি হৈছে। যা মাছনি ঘাট যেতিয়া পুতুকণৰ বাপেক গজেনে চিঞৰিব, তেতিয়া হাগি মুতি যাবিগে বাপেকে। আমি জল্দি যাওঁ, এই বুঢ়াটোৰ কথা শুনিলে আমি ইয়াতে মৰিব লাগিব। বুজিছ, মোৰ হ'লেও কিন্তু বৰ ভয় লাগি আছে দেই। তইও যে এটা মানুহ হয়, কি ভয় কৰিবলগীয়া কথাটো আছে? আমি দুটা অকলে নাথাকো নহয়, পুতুকণ আছে, আৰু পুতুকণৰ লগত কোনোবা ভাইক এটা আছে হেনো। বই তেনেহ'লে, তোৰ সাহসতে মই আহিছো আৰু। ভেবেলা আৰু খগেনটো আমাৰ ঘৰত থাকিবলৈ অহা কথা আছিলে আজি। সিহঁতি ইমান দেৰি পোৱাহি নাই। ভাইটিটোৰ লগত থাকি কেনে অকলে আমনি লাগিছে। তহঁতিকেইটা পালিহি? পালো পুতুকণ। ভেবেলা, তই বাকী ঠিকে আছ নে? ভাল আছো আৰু যেন তেন। তহঁতি ভাত পানী খাই বৈ আহিলি নে? আমাৰ ঘৰত বইল ভাতহে। বাকী মোৰ খাবলৈতো মনেই নাই, আমি শুইয়ে থাকোঁ নহ'লে বহুত দেৰিও হ'ল। পুতুকণ শুৱে নহ'লে। তহঁতিকেইটা বিচনাতে শু বুজিছ, মই মাতি থওঁ, মই বিচনাত শুব নাপায় নহয়, আজি 3 দিন হৈছেহে। হ'ব। পুতুকণে খগেনে মাতি থওঁ, মই এই ভাইটিটোৰ ওপৰতে শুওঁ। নালাগে, তহঁতি গোটেইকেইটা ওপৰত শুম, মই মাতি থওঁ। হ'ব দে তেনে, আমি ওপৰতে শুই থাকোঁ। শু বহুত দেৰি হ'ল, টোপনিও ধৰিছে, ৰাতিপুৱা বহুত কাম আছে, সোনকালে উঠিব লাগিব। ল'ৰাহে টোপনি গৈছে নে? শু দেই, গুড নাইট। পুতুকণ শু। খগেন, কি মাতো সৰু ল'ৰা ছোৱালী কণা নিচিনা লাগিছে। একো নহয়, তই শুই থাক, তই এনেই ভয় কৰি থাক। খগেন, গিলাচ ভঙা নিচিনা শুনিছ নাই? কিবা সোমাইছে হপাই, ভূত ওলাইছে হপাই, মোৰ ভয় লাগিছে দেই। নাই একো, ভিতৰত মেকুৰী সোমাব পাৰে বুজিছ। খগেন, আকৌ কিবা এটা দিছে। যি চুই থাকক, মই চকুকেইটা মতে শুই থাকোঁ, গিলাচটো টোপনি গ'ল। পোৱালি কি মাৰি থাক? ডাঙৰ মানুহক ধেমালি কৰিবলৈ লাজ নালাগে, শুই থাক মনে। মই ক'ত মাৰিলো, মই শুই আছো মনে। খগেন, তোক মই কোৱা নাই কিবা এটা চিঞৰিছে ভূতে বুলি? সেইটোৱে মাৰিছে জ্ঞানটো। নহয় মোৰ এই পোৱালিটোৱে মাৰিছে ঘোঁচা এটা। তহঁতি কোনোবা বাহিৰলৈ যাওঁ দেই মুতিবলৈ, মই বাহিৰলৈ যাওঁ দেই। তুমি বলিয়া হলা নেকি? কি চুপতি কথা, তোমাতকৈ মই ডাঙৰ হয় নে নহয়? মই কিন্তু বৰ ভাল নাপাওঁ দেই। মই আকৌ কি কৰিলো আপোনাৰ, মই শুইহে আছিলো।
কি কৰিলো কথা ক'ব লাগিছে তুমি মোৰ নাকে কাণে ঘুচিয়াই থকা নাই মই কিন্তু চুপ দিব বৰ ভাল নাপাওঁ দেই ঐ খগেন তোক মই কোৱা নাই জানো কিবা এটা যে চিঞৰিছে বুলি কিজানটোক পোৱালিটোৱে মৰাই নাই তই এটা কি কথা কৈ থকা ইয়ে মোক মাৰিছে ইয়ে মোৰ ওচৰত শুই আছে ঠিক আছে দে তেনেহ'লে তই মই মাততে শুহি পঠো হ'ব আপোনালোকে মাতি থাকক মই ওপৰতে শুওঁ হাই ঐ তহঁত দুটা মাটিতে শুলিছে ঐ কি হ'ল ওপৰত শুই বৰ ভাল নালাগিলে দুবাৰ তলতে শুইছো ৰাতিপুৱাবই হ'ল দেখোন দে শু তেনেহ'লে ময়ো শুই থাকোঁ ইয়াতে নাকতে সোমাইছেচোন আই ঐ ফোনে মাৰিলি অথনি পৰা মোক ঘুচিয়াই আছে মোৰ পইণ্টে ঘুচিয়াই আছে বুলি ভাবিছিলো আকৌ এটা টিভি পাপাকে নাকতে সোমাই গৈছে কিনো ওলাইছে আৰু এখন ঐ খগেন পলা ইয়াত থাকিলে ৰাতিপুৱালৈকে আমি হজমেই হ'ব পাৰে দে পলাই নহ'লে